নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ। চ' কেতিয়া দিয়া হ'ব ক্লাছ 12ক স্কুটি আৰু কেতিয়া দিয়া হ'ব 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 15,000 টকাকৈ। ত' ইতিমধ্যে ৰনোজ পেগুৰিঙৰে এইটো 2 ঘণ্টা আগতে টুইটাৰত উল্লেখ কৰিছে। ত' সেইটো আমি চাওঁ আহা। চ' ইয়াতে আছে ৰাজ্যৰ 3.69 লাখ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সফলতাৰে চাইকেল বিতৰণ কৰাৰ পিছত 72% নম্বৰ লাভেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 27,183 গৰাকী ছাত্ৰ ছাত্ৰীক 15,000 টকাকৈ আনন্দৰাম বৰুৱা প্ৰদান কৰা হ'ব। চ' এইটো তোমালোকক প্ৰদান কৰা হ'ব 15,000 টকাকৈ। আৰু লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 75% নম্বৰ প্ৰাপ্ত ছাত্ৰক আৰু 60% নম্বৰ প্ৰাপ্ত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা 29 নৱেম্বৰত আনন্দৰাম বৰুৱা বঁটা আৰু 30 নৱেম্বৰত বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যৰ মেধাৱী ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলে এই মেধা বঁটাই নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব। চ' এইখিনি লিখা আছিল ইয়াত। তোমালোকে গম পালা যে 29 তাৰিখে আনন্দৰাম বৰুৱা দিয়া হ'ব আৰু 30 নৱেম্বৰত দিয়া হ'ব বাণীকান্ত কাকতি বঁটা। চ' ভিডিঅ'টো চাই কেনে পালা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব।